নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পথাৰলৈ গৈছিলোঁ আৰু টেঙা খাইছিলোঁ, তাকে অলপমান ভিডিঅ' কৰি ৰাখিছিলোঁ। আৰু কিবা এটা দেৱা কণী বাঁহ গছ কণী আদি খাবলৈ লৈছোঁ। তাৰপৰা বিলাহী গছ নাৰিকল গছ মাৰি থওঁ। এয়া ছট পূজা চাবলৈ গৈছিলোঁ আমি। ছট পূজাৰ কেইটামান ক্লিপ ধৰি ৰাখিছিলোঁ। আজিৰ এই ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব নিজৰ পৰিয়ালবৰ্গৰ মাজত আৰু বন্ধুবৰ্গৰ মাজত। আৰু মোৰ চেনেলটো যিসকল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে মই আৰু আগলৈ ভাল ভাল ভিডিঅ' বনাই যাবলৈ ভাল লাগিব। ইয়াত